বাহাৰগতৰ লকৰপাৰা জনসংখ্যা পুথিভঁৰালত পঞ্চদশীত সংগীত বিদ্যালয় শুভাৰম্ভ। নলবাৰী জিলাৰ বাহাৰগতস্থিত লকৰপাৰা জনসংখ্যা পুথিভঁৰালত আজিৰে শুভাৰম্ভ কৰা হ'ল পঞ্চদশীত সংগীত বিদ্যালয়। আজি আবেলি লকৰপাৰা জনসংখ্যা পুথিভঁৰালতে অনুষ্ঠিত হোৱা সংগীত বিদ্যালয় শুভাৰম্ভ অনুষ্ঠান মুকলি কৰে পুথিভঁৰালৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ৰজত শৰ্মাই। সংগীত বিদ্যালয় শুভাৰম্ভ কৰি উপস্থিত ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষণ প্ৰদান কৰে। কয় যে এইখন সংগীত বিদ্যালয়ৰ যোগেদি বাৰঘাট অঞ্চলৰ লগতে কামৰূপ জিলাৰ পশ্চিম বৰগুৰি অঞ্চলৰ নৱপ্ৰজন্ম সংগীত চৰ্চাৰ যথেষ্ট উপকৃত হ'ব। আজিৰ শুভাৰম্ভ অনুষ্ঠানত বৰভাগ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ জগদীশ কাকতি, লকৰপাৰা বৰদৌল গাঁও পৰিচালনা সমিতিৰ সভাপতি পুদিন লকৰ, বিশিষ্ট সমাজকৰ্মী জনকৰাম বৰুৱা, প্ৰভাত কলিতা, ৰমেন লকৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলৰ লগতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। উল্লেখ্য যে বিশিষ্ট শিল্পী শৰৎ লকৰৰ তত্বাৱধানত 5 বছৰে নিজৰ বাসগৃহত চলাই আছিল পঞ্চদশীত সংগীত বিদ্যালয়। আজি পঞ্চদশীত সংগীত বিদ্যালয় লকৰপাৰা জনসংখ্যা পুথিভঁৰালত শুভাৰম্ভ কৰা কাৰ্য অঞ্চলটোৰ ৰাইজক আনন্দিত কৰা পৰিলক্ষিত হৈছে। বাৰঘাট সংগীত বিদ্যালয় এখন আজি শুভাৰম্ভ কৰা হ'ল। আমাৰ এই অঞ্চলৰ ইতিহাস ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে সাহিত্য সংগীত কলা এইবিলাক সুন্দৰভাৱে প্ৰশিক্ষণ দিব পাৰে তাৰ কাৰণে এই অনুষ্ঠানটো আজি শুভাৰম্ভ কৰা হৈছে। আজিৰ পৰা ইয়াতে সংগীত শিকোৱা হ'ব। প্ৰতি ৰবিবাৰে ইয়াত সংগীত শিকোৱা হ'ব। ইয়াত কোনে শিকাব? ইয়াত বৰভাগ সংগীত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ জগদীশ কাকতি। ইয়াত নিশ্চয় ল'ৰা ছোৱালী ইয়াত আজি 4জন ল'ৰা ছোৱালীয়ে নামভৰ্তি হৈছে। মই আশা কৰোঁ যে আগন্তুক দিনত ইয়াত বহু ল'ৰা ছোৱালীৰ সমাগম হ'ব। এই যিটো আজি সংগীত বিদ্যালয় খুলিছে, ইয়াৰ পৰা আমাৰ ইয়াৰ যিখিনি গাঁও অঞ্চলৰ ল'ৰা ছোৱালীয়ে বা যুৱ প্ৰজন্ম উপকৃত হ'ব পাৰিব জানো? আপোনাৰ নিশ্চয় উপকৃত হ'ব। যদি কথা হ'ল আগ্ৰহ লাগিব, আস্থা লাগিব। তেওঁলোকৰ যদি গাৰ্জেনৰ অভিভাৱকৰ যদি এই দিশটোৰ প্ৰতি আস্থা বা আগ্ৰহ থাকে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এই সুন্দৰভাৱে সাহিত্য সংগীত কলা এইবিলাক আয়ত্ব কৰিব পাৰিব। বাৰঘাট জনসংখ্যা পুথিভঁৰালৰ এই প্ৰাংগণত পঞ্চদশীত সংগীত বিদ্যালয় শৰৎ লহৰ নেতৃত্বত য'ত সন্নিৱিষ্ট থাকিব জনসংখ্যা পুথিভঁৰাল বাৰঘাটৰ সমূহ কাৰ্যকৰ্তাসকল, তেখেতসকলৰ নিমন্ত্ৰণ কৰি মই শিক্ষক হিচাপে আজি পাঠদান আৰম্ভ কৰিলোঁ। আনুষ্ঠানিকভাৱে এই পঞ্চদশীত সংগীত ইয়াত মানে ল'ৰা ছোৱালী কিমানমান আছে? এতিয়া আজি আৰম্ভণি হিচাপে আজি প্ৰায় 10-12জনমান ছাত্ৰ ছাত্ৰী হৈছে। কিন্তু আজি পৰা 5 বছৰ আগত এই সংগীত বিদ্যালয়খন আছিলে, কিন্তু লকডাউনৰ যিটো পৰিস্থিতি আছিল তাৰ কাৰণে সংগীতৰ সাময়িকভাৱে বন্ধ আছিল। কিন্তু এটি অতি ভাল কথা যে এই অঞ্চলৰ যিখিনি সাংস্কৃতিক লোক, বিশেষকৈ জনসংখ্যাৰ যিখন পুথিভঁৰাল, এই পুথিভঁৰালৰ সকলোখিনি বিষয়ববীয়া, বিশেষকৈ আমাৰ সকলোৰে শ্ৰদ্ধা জগদীশ শৰ্মাদেৱৰ যি উৎসাহপূৰ্ণ ভাষণ, আচলতে ভাল লাগিছে। আৰু মোৰ নিচিনা এজন অভাজনক শিক্ষক হিচাপে মানে ইয়াত নিৰ্বাচিত কৰাত ময়ো ভাল লাগিছোঁ।